বৰ্তমান আমি এতিয়া নলবাৰী কলেজত উপস্থিত হৈছোহি ওপৰৰ ভিউটো আপোনালোকক দেখাইছোঁ যিহেতু অৱতৰণ এখন ছায়েন্স ফিকশ্যন মুভি গতিকে আমি শিক্ষানুষ্ঠানসমূহতো অৱতৰণৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখোঁ প্ৰথম দিনা আমি কলেজ টিচাৰ্ছ আৰু প্ৰিন্সিপালসকলক লগ কৰি এই বিষয়ে অৱগত কৰিছিলোঁ যে ছায়েন্স ফিকশ্যন মুভি অৱতৰণৰ বিষয়ে বৰ্তমান নলবাৰী কলেজৰ পৰা ওলালোঁ লগত ছাৰো আছে এতিয়া আমি নেক্সট আগবাঢ়িম কোনখন কলেজলৈ এতিয়া MNC কলেজ যাম এয়া আমি বৰ্তমান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় MNCৰ সন্মুখত প্ৰমোচনৰ কাৰণে আহিছোঁ ইয়াতে কিছু সময় ৰম মানে আপোনালোকে ধৰি লওক যদি স্পেচটো দিয়ে আমাৰ সময় কৰি ল'ব এইটো অলপ শ্বৰ্ট হেৰি এটা ইনফৰমেশ্যন জাষ্ট দিব লাগে এইটো মানে এটা বেছি এইটো ল'ব কলেজ টিচাৰ্ছসকলৰ লগত কিছু সময় কথা বাৰ্তা আমাৰ টিমৰ সৈতে আমি MNCৰ সন্মুখত এখন বেনাৰ লোৱাৰ বাবে যোজা চলাইছিলোঁ কিন্তু আমাৰ হাতত বেনাৰ কম হৈ গৈছিল তেতিয়া আমি কাষতে থকা যিখন ফ্লেক্সৰ দোকান সেই দোকানখনৰ কাষলৈ আহিছিলোঁ আৰু আমি তাৰ পৰাই বেনাৰ এখন তাতেই প্ৰিণ্ট কৰি লগে লগে তাতেই বেনাৰখন আঁৰি দিয়াৰ ব্যৱস্থাটো আমি গ্ৰহণ কৰিলোঁ আৰু সিদ্ধান্তটো ল'লোঁ এতিয়া শিক্ষামূলক অভিযানত আগবাঢ়িছোঁ তাৰমানে পোষ্টাৰবোৰ লগাই আছোঁ ৱালে চোৱালে তাৰপিছত বেনাৰো লগোৱা হ'ল এতিয়া ছাত্ৰ ছাত্ৰীসকল মানে নলবাৰীৰ টপ দুখন কলেজ MNC কলেজ আৰু নলবাৰী কলেজ দুইখনত আমি যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে ক্লাছৰুমত গৈ আমি সজাগতাৰ কেম্পেইন এটা কৰিম আৰু আমি ইন্ট্ৰডাকশ্যন এটা দিম আমাৰ চিনেমাখনৰ বিষয়ে ক'ম আৰু ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ দিম তেওঁলোকক এনকাৰেজ কৰিম যে এই কল্পবিজ্ঞান ভিত্তিক ছবিখন যে আমি বনালোঁ এখন অসমৰ প্ৰথম আমি নিজৰ বলত কৰিছোঁ ঠিক এনেধৰণে আৰু বহুতে কৰিব পাৰিব চ' এনেকুৱা আশা আছে অসমতো আমি যদি পাৰিছোঁ আৰু বহুতে পাৰিব সেইটো আমি নতুন প্ৰজন্মক জনাব বিচাৰিছোঁ তো সেইবাবে আমি তেওঁলোকক মুখামুখি হৈ পেলাই ইণ্টাৰেকশ্যন কৰিম আৰু তেওঁলোকক লগত শ্বেয়াৰ কৰিম আমাৰ এই যাত্ৰাটোৰ বিষয়ে কিছু কথা যে অৱতৰণ কেনেকৈ বনালোঁ 9 বছৰ কিয় লাগিলে এইখনৰ কি স্পেচিয়েল হয় ইয়াত কি এনেকুৱা বস্তু আছে যিটো আন ছবিত নাই যিটোৱে এইখনক বেলেগ কৰে আন ছবিৰ পৰা অসমত কেতিয়াও নেদেখা কিছুমান বহুত ইয়াত ফেক্টৰ্ছ আছে তো সেইখিনি আমি জনাম এতিয়া টাইম আহিল বেনাৰ লগোৱাৰ যিহেতু আমাৰ লগত বেলেগ একো এক্সট্ৰা ৱৰ্কাৰ্ছ নাই গতিকে আমি নিজেই লাগি গ'লোঁ বেনাৰ লগোৱাত এফালে জোন আৰু এফালে মই দেখিছে আপোনালোকে ভিডিঅ'টোত ফুল চুইং পূৰ্ণ গতিত কাম আমাৰ চলি আছে অসমৰ প্ৰথমখন ছায়েন্স ফিকশ্যন মুভি অৱতৰণ নলবাৰীবাসী ৰাইজক আমি আকৌ এবাৰ অনুৰোধ জনাম যে আপোনালোকে আহক 21, 22 আৰু 23 নৱেম্বৰ 2021 বৰ্ষৰ আপোনালোকে চাওকহি অসমৰ প্ৰথমখন ছায়েন্স ফিকশ্যন মুভি যিখন চিনেমা আপোনালোকে সপৰিয়ালে আহি চাবহি পাৰে আপোনাৰ লগত আপোনাৰ বন্ধু পৰিয়াল সকলোৰে সৈতে উপভোগ কৰকহি এই অসমৰ প্ৰথমখন ছায়েন্স ফিকশ্যন মুভি কামৰ মাজত কিছু সময় ৰৈ ম'ম' চাহ জোন আৰু ক'বচোন অতুল দাস ন অতুল দাস ইয়ালৈ আহিব এয়া अवतरण ग्रुप আহিছে আমাৰ আৰু এয়া আপোনাৰ नाम क्या था आपका बड़ा पाव का जावेरी बड़ा पाव नाम तुम्हारा जसवंत है नाम आपका जसवंत
10 मिनट और ये क्या पका रहे हैं आप बड़ा पाव और बड़ा पाव का क्या एक्स्ट्रा नाम था आपका एक का नाम बड़ा पाव दूसरा दाबेली 2 आइटम हमारे पास दाबेरी एक तो दाबेली है हाँ दूसरा बड़ा पाव दूसरा बड़ा पाव 2 आइटम और है दाबेरी कौन सा है और बड़ा पाव कौन सा है इससे बनता है दाबेली दाबेरी हाँ हाँ और बड़ा पाव बड़ा पाव ये बड़ा है ये वाला है पाव है मूल बटर से बनता है मूल बटर से फ्राई किया जाता है आप कितने दिन से इधर में रहते हैं 2 साल हो गया भाई 2 साल हाँ जी हाँ हाँ नलबड़ी में और कहीं में स्टॉल है आपका नहीं एक ही है पुचका का स्टोर दूसरा हाँ हाँ মই খাই আছোঁ और बोला सर এইটো মই দাবেলি বৰা পাও খাইছোঁ লাষ্ট মই বম্বেত খাইছিলোঁ বহুত বছৰৰ মূৰত খাইছোঁ নষ্টালজিয়া और नितेश और एड्रेस कौन सा था इसमें नलबड़ी का एड्रेस हम लोग विद्यापुर में रहता है ये वाला जयपुर है नहीं ये वाला यहाँ पे तो जैन मंदिर है जैन मंदिर नलबारी जैन मंदिर আপোনালোকে যদি বৰা পাও খাই আহে এইটো স্পেচিয়েল বৰা পাও হয় যদি আপোনালোকে খাই ইয়াত খাব পাৰে জৈন মন্দিৰৰ কাষত নলবাৰী একদম বঢ়িয়া টেষ্টি জৈন মন্দিৰটো দেখাই দিছোঁ আপোনালোকক ৰাতিৰ নলবাৰীত অৱতৰণৰ কামত আমি নলবাৰীৰ অলিয়ে গলিয়ে আমাৰ অৱতৰণৰ সমূহ টীম এনেদৰেই আমি ৰাতি ঘূৰি পোষ্টাৰিং আদিৰ কামত ব্যস্ত থাকোঁ ঘূৰি আহিও আমাৰ কাম শেষ নহয় ঘূৰি আহিও পোষ্টাৰিঙৰ আৰু লিফলেট আদিবিলাকৰ কামত আমি ব্যস্ত থাকিব লগা হয় যাতে পিছদিনাৰ কাৰণে প্ৰিপেৰেশ্যন আমি আগৰাতিয়ে কৰি থৈ দিওঁ আৰু আপোনালোকে দেখিছেই এই ভিডিঅ'টোৰ জৰিয়তে নিতেশ দীপাংকৰ আৰু আপোনালোকে চিত্ৰত এই জোনকো দেখিবলৈ পাব গতিকে ধৰি লওক আৰু অৱতৰণৰ কাম পূৰ্ণ গতিত আমি চলাই দিছোঁ ফুল চুইং এই ব্লগটোৰ এডিটিং সমাপ্ত কৰি ইতিমধ্যে আপলোডিং মই দি আছোঁ আপোনালোকে পাই যাব ভিডিঅ'টো বহুত সোনকালে তেনেহ'লে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আকৌ লগ ধৰিম অৱতৰণৰ নতুন ব্লগ লৈ তেনেহ'লে আজিলৈ বিদায়